Hello everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে। আশা কৰো আপোনালোক সকলোৰে ভালে, মোৰ বৰ্তমান ভালে। আজি আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোকে চাই ভাল পাব আৰু নিজেও ঘৰত ট্ৰাই কৰি চাব। আজি মই বনাবলৈ লৈছো চিকেন সালাড। ইয়াৰ কাৰণে আমাক লাগিব the main item chicken আৰু মই ইয়াত বন্ধাকবি লৈছো, বিলাহী লৈছো। ভালকে গুটেখিনি কুটি ললো। তাৰ পৰা মই বন্ধাকবি, বিলাহী, পিয়াজ, আদা, জলকীয়া, নিমখ, তেল দি প্লানি মাংস কি পিচ যে দেখুৱাইছিল প্ৰথমতে সেইখিনি ভালদৰে সৰুকে কাটি প্লানি ফ্ৰাই কৰি ললো। ফ্ৰাই কৰি প্লানি ইয়াতে বাস মিক্স কৰি দিম। একদম সিম্পল হয়, খাই কিন্তু বহুত টেষ্টি লাগে। মাংসখিনি আচলতে জুইত পুৰিলে বেছি ভাল লাগে, কিন্তু আমাৰ ইয়াত জুই চিষ্টেমটো মানে কৰিবলৈ ইমান সুবিধা নাই। মই মাংসখিনি কেৰাহীতে ভাজি ললো। বাকী সেই সোৱাদ অনুসৰি নিমখ দিব, অলপমান চাট মছলা দিব পাৰে। বাকী আমাৰ আজিৰ চিকেন সালাড ৰেডি। একদম কুইক আৰু সিম্পল আৰু ইজি নহয়নে? আজি আমাৰ লাঞ্চ প্লেটখন এয়া। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। জনাবলৈ হ'লে কমেণ্ট কৰিব লাগিব, নহ'লেনো মই কেনেকৈ গম পাম নহয় জানো? গতিকে কমেণ্ট এটা কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।